মাহিত এইজন হল মাহিত আৰু এইজন মই মোৰ নাম হল ভাইটো আজিৰ পৰা 12 বছৰ আগৰ ঘটনা মাহিত আৰু মই বেষ্ট ফ্ৰেণ্ড আছিলোঁ একেলগত খোৱা বোৱা একেলগত ঘূৰা ফেৰা একেলগতে অতিবাহিত কৰা আনকি বেছিভাগ সময় মাহিতহঁতৰ ঘৰতে অতিবাহিত কৰিছোঁ কিন্তু এনেকুৱা এটা সময় আহিব ভবাই নাছিলোঁ এদিন এটা চিপছৰ পেকেটৰ কাৰণে মাহিতক মই মূৰত পাথৰ মাৰি ভয়তে গুচি গৈছিলোঁ এক আনজান চহৰলৈ फकीरम तेरी चाहत के रहे बेचैन दिल कब तक मिले कुछ पल तो राहत के चाहत पे इश्क पे हाँ मिटा दूं लुटा दूं मैं अपनी खुदी यार पे हाँ लुटा दूं मिटा दूं मैं ये हंसती पल हो न बिन तेरे कभी कल हो ये दिल बन जाए पत्थर का न इसमें कोई हलचल हो सनम पे हाँ इश्क पे हाँ मिटा दूं लुटा दूं मैं अपनी खुदी कसम से हाँ लुटा दूं मिटा दूं मैं ये हंसती মোৰ দেউতাক কিয় মাৰিছে তোৰ দেউতাক মাৰিব যোৱা নাই টাৰ্গেট আছিল তই 10 লাখ টকাৰ তই এতিয়াও জীয়াই আছা কাৰণ তই মোৰ লৰালি কালত বেষ্ট ফ্ৰেণ্ড মানে কোন হয় তই সো হেল্ল' গাইজ কেনেকুৱা লাগিল ভিডিঅ'টো গম নাপাওঁ কিন্তু পাৰ্ট 2 আহি আছে আৰু পাৰ্ট 2ত সকলোখিনি বুজি পাব যে ক'ত কি আছে কিন্তু এইটো ভিডিঅ'ত আমি ভালকে বুজাব নোৱাৰিলোঁ কাৰণ পাৰ্ট 1 আছিল পাৰ্ট 2ত বহুত ভালকে বুজোৱা আছে আপোনালোকে পাৰ্ট 2 কাৰণে ৱেট খাই থাকক আৰু কিবা ক'ব মই ভাই আমাৰ ভিডিঅ'টো চাব সেকেন্ড পাৰ্ট আহিব এইটো পাৰ্টৰ মানে এটা পাৰ্ট বনোৱা হৈছে সেকেন্ড পাৰ্ট বনাম আৰু আমাৰ চেনেলটো এইটো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কৰিব যদি ভাল লাগে আমাৰ লগতে থাকিব তোমালোকৰ কিবা ক'ব আছে ভিডিঅ'টো চালে ভাল পালে এটা লাইক আৰু কমেন্ট কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্রাইব করে দিব বলি কো সাবস্ক্রাইব করে দিব সো বাই